তো গাইজ তো আমাৰ অসমৰ বিখ্যাত চুকুৰালীয়ে পুনৰ এবাৰ সাংবাদিকৰ লগত বিতৰ্কত লিপ্ত হৈছে। চ' তাৰে এটা সৰু ক্লিপ আপোনালোকে পোনপ্ৰথমে চাই লওক। উঠালে যেহেতু মই কোৱাটো মোৰ উচিত নহয়। আজি আপোনাক কোনোবা মানুহক টাৰ্গেট কৰিব নোৱাৰি। এটা কথা আপোনালোকে জানক, ৰাস্তা ঘাটৰ ৰাতিত মেণ্টেল যিবিলাক পাগল মানুহ আছে, মেণ্টেলিং মানুহবিলাক ৰাতিতে ঘূৰি ফুৰে, হয় নে নহয়? কিন্তু সাংবাদিকে কিয় ৰাস্তা ঘাটত ঘূৰি ফুৰি থাকে? এইটো কথাৰ উত্তৰ, এইটো মেণ্টেল নেকি সাংবাদিকবিলাক? ৰাস্তা ঘাটতো পাগল বিলাকে ঘূৰি ফুৰি থাকে, সাংবাদিক ৰাতিত কি কৰে? এইটো আপোনালোকে কওক না। ৰাস্তাতে আপোনালোকে গোটেই দিন ৰাস্তাতে আপোনাৰ কাম কৰি আছে, বাইক লৈ গৈ আছে, আপোনালোকে ৰখি কিয় থাকে? কোনোবা গাড়ী কিয় চিংগল দিয়ে? আপোনালোকে গাড়ী কি আহিছে না আছে আপোনালোকে এইটো কি আপোনাৰ এইটো দায়িত্ব নহয় না? ৰাতিপুৱা আপোনালোকে কি আছে? যদি কিবা বেয়া হৈছে এইটো পুলিচ প্ৰশাসনৰ দায়িত্ব, এইটো ছেকেণ্ডৰ দায়িত্ব পুলিচ প্ৰশাসন। সাংবাদিকসকলে কিয় কৰি থাকে? সাংবাদিকসকলে ৰাস্তা ঘাটত কিয় ঘূৰি ফুৰি থাকে? ইমান ঠাণ্ডাৰ মাজত ইমান কষ্ট কিয় কৰিব লাগে? ঘৰত শুই থাকিব লাগিব। তেওঁতো ৰাতি 12টা 1টাতো কোনো কাম নাই, 3টাতো কোনো কাম নাই, গোটেই ৰাতিতে আমি দেখা পাওঁ যে ৰাস্তাতে ঘূৰি ফুৰি থাকে। তাৰমানে মেণ্টেলৰ লগত মানে ঘূৰি ফুৰি থাকে নেকি? নাই নাই, ডক্টৰে চাৰ্ভিছ দিব হস্পিটেলত, আপোনালোকে কোনটো চাৰ্ভিছ দিয়ে? আপোনালোকে চেণ্ডিগড়ৰ চাৰ্ভিছ দিয়ে নেকি? চেণ্ডিগড়ৰ যিবিলাক মাফিয়া আছে, মাফিয়াৰ কি চাৰ্ভিছ দিয়ে নেকি? আপোনালোকে কথাটো এইটো ক'লে। ৰাতিপুৱা কোনোবা দুৰ্ঘটনা যদি হয় তেতিয়া আপোনালোকে দুৰ্ঘটনাত আপোনালোকে যাব পাৰিব। যেতিয়া দুৰ্ঘটনা হোৱা নাই তাত আপোনালোকে কিয় যায়? সাংবাদিকৰ যিটো বৃত্তি 24/7 24 ঘণ্টাই ৰাইজৰ সেৱাত বহি থাকিব লাগে। এইটোতো ক'লেও যে ৰাইজৰ সেৱাৰ কাৰণে কোনোবা দুৰ্ঘটনা ঘটিছে, কিবা এটা বেয়া পাইছে, সেইটো আপোনালোকে যাব পাৰে। কিন্তু আপোনালোকে কোনো ইনফৰমেশ্যন নাই, কোনো কিছু নাই। মইতো পাগল ডাইৰেক্টলি কোৱা নাই, কিন্তু আপোনালোকে কিয় কৰি থাকে? মেণ্টেলৰ লগত কিয় ঘূৰি ফুৰি থাকে? মই সেইটো কথা কৈছোঁ, মইতো ডাইৰেক্টলি কোৱা নাই যে পাগল কৰিছে। কাৰণ পাগলসকলে তেওঁলোকে ৰাস্তাত ঘূৰি ফুৰি থাকে, আপোনালোকে কিয় কৰি থাকে? কিন্তু যেতিয়া দুৰ্ঘটনা হয় তেতিয়া আপোনালোকে যাওক যে অমুক ঠাইত এটা এক্সিডেণ্ট হৈছে, কিবা এটা মানুহ মৰি আছে নেকি? কিন্তু সেইটো আপোনালোকে কেনেকৈ মৰিলে লগৰ আগৰ পিছত কেনেকৈ এক্সিডেণ্ট মানুহজন যে হস্পিটেলত ল'ব লাগে সেইটো আপোনালোকে কিয় চিন্তা নকৰে? যে মানুহজন কেনেকৈ মৰিলে আগত সেইটো চিন্তা কৰিব। পিছত আপোনালোকে কি হৈছে নহয় পিছত নিউজটো বুজাওক। আগত প্ৰথমত দায়িত্ব আপোনালোকৰ, যদি আপোনালোকৰ চাৰ্ভিছ হয়, ৰাইজৰ সেৱা হয়, সেৱক যদি হয়, তেনেহ'লে আগত এই মানুহজনৰ হস্পিটেলৰ ব্যৱস্থা কৰাৰ দায়িত্বটো হ'ল আপোনালোকৰ, যেতিয়া আপোনালোকৰ চাৰ্ভিছমেন হয়। কিন্তু সেইটো নকৰাকৈ আপোনাৰ আগত লগত ধৰি ভাইজান এইটো কি হ'ল, কেনেকৈ এক্সিডেণ্ট হ'ল, কেনেকৈ মাৰিলে, এইটো কেনেকুৱা কথা হ'ল? ব্যক্তিগত শত্ৰুতা আছে নেকি সাংবাদিকৰ? মই কাৰো ব্যক্তিগত, মই যিটো ৰিয়েল কথা